নমস্কাৰ। আমি অনুশীলনী 2.3 5 নম্বৰৰ এক নম্বৰ অংক আছে। এক নম্বৰ অংকত আমাক কৈছে কি 3x + 10 3x² - 2x - 40 হৰণ কৰিব লাগে। সহজ অংক এইটো মই তোমালোকক বুজাই দিছোঁ, সহজে বুজি পাবা। চাব লাগে আমি কি ইয়াৰে প্ৰথমটো চাব লাগে আৰু ইয়াৰে আমি প্ৰথমটো চাব লাগে। আমি সেইটো জানো। ইয়াতে আছে 3x আৰু ইয়াতে কিমান আছে 3x²। ইয়াত 3 আছে, 3 সংখ্যা একে আছে, মাত্ৰ x ইয়াতকৈ ইয়াত এটা বেছি আছে x, তো বেছি xটো মই ওপৰত দিছোঁ। দিলে এতিয়া এক্সেৰে এই দুটা পূৰণ হ'লে কিমান হ'ব 3x × x কিমান হ'ব 3x²। 10 পূৰণ x কিমান হ'ব 10x হ'ব। আমি জানো যে পূৰণ কৰাৰ পিছত যিখিনি পূৰণ কৰি পাওঁ এই তলৰ শাৰীটোৰ আগৰ চিনবিলাক কি হৈ যায়, সলনি হৈ যায়। যোগ থাকিলে বিয়োগ হয়, বিয়োগ থাকিলে যোগ হয়। ইয়াৰ আগত যোগ চিন আছে, এইটো বিয়োগ চিন হৈ গ'ল। ওপৰতো +3x² - 3x² শূন্য হৈ যাব, আৰু শূন্য কাৰণে আমি লিখা নাই। আৰু এই +10টো কি হৈ যাব -10 হৈ যাব। ওপৰত আছে -2x আৰু তলত আছে -10x, -2 -10 কিমান হ'ব -12x আছে। আৰু ইয়াৰ পিছত নামিব লগা কোনটো আছে -40, তো সেইটো মই নামাই দিছোঁ। আকৌ চাম মই ইয়াৰে প্ৰথমটো আৰু ইয়াৰে প্ৰথমটো চাম কি বেছি আছে। এইবাৰ x আৰু x সমান আছে, এটা এটা আছে। 3ৰ পৰা ইয়াত কিমান আছে 12 আছে। আমি 3ৰ পৰা 12 পাব লাগিলে 3 কিহেৰে পূৰণ কৰিব লাগে, আমি 4ৰে পূৰণ কৰিব লাগে। আমি জানো, কাৰণ 3 4 গুণ কিমান হয় 12 হয়। আৰু 12ৰ আগত কি চিন আছে বিয়োগ চিন আছে, তো বিয়োগ চিনটো দিছোঁ। আৰু 3ৰ পৰা 12 পাব লাগিলে আমি তাক 4ৰে পূৰণ কৰিব লাগে, গতিকে আমি 4 দিছোঁ। এতিয়া -4ৰে 3x পূৰণ কৰিলে -4 × 3 -12, আৰু লগত কিমান আছে x আছে, আহিছে। আকৌ -4ৰে 10 পূৰণ কৰিলে -4ৰ আগত মাইনাছ চিন, 10ৰ আগত প্লাছ চিন, মাইনাছে প্লাছে মাইনাছ, 10 4 গুণ কিমান হ'ব 40 হ'ব। আকৌ কি হ'ব তলৰটোৰ চিনবিলাক কি হ'ব আমাৰ চেঞ্জ হৈ যাব। এই মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব। ওপৰত আছে -12 আৰু তলত আছে +12, কিমান পাম 0 পাম। এই +40, এই -40টো কি হৈ যাব +40 হৈ যাব। ওপৰত আছে -40 আৰু তলত আছে +40, কি পাম 0 পাম। তাৰমানে ভাগে কি পালোঁ 0 পালোঁ, আৰু ভাগফল কি পালোঁ ওপৰত x - 4। তো এনেকৈ অংকবিলাক কৰিব পাৰোঁ।